নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ বিগ ব্ৰেকিং আপডেট। মৰুৱাত বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু, বিদ্যুৎ বিভাগৰ গাফিলতিৰ অভিযোগ লৈ আহিছোঁ সবিস্তাৰে এই মুহূৰ্তত। হাজো ৰাজচক্ৰ অন্তৰ্গত খপুনিকুছি গাঁৱৰ বাসিন্দা আয়ান আলীৰ পুত্ৰ জোনাব আলীৰ কৰুণ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি জোনাব আলী কৰ্মসূত্ৰে মৰুৱা অঞ্চলত বিদ্যুতৰ কাম কৰিবলৈ গৈছিল। অভিযোগ অনুসৰি বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহিত তাঁৰ কাটি থোৱা বুলি জাননী দিছিল আৰু জাননী দিয়াৰ পিছতো হঠাতে বিদ্যুৎ তাঁৰত বিদ্যুৎ প্ৰবাহিত হয় আৰু জোনাব আলীয়ে বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎ স্পৃষ্ট হৈ বিদ্যুৎ খুঁটিৰ পৰা মাটিত বাগৰি পৰে আৰু থিতাতে ঘটনাস্থলীত মৃত্যুবৰণ কৰিবলগীয়া হয় জোনাব আলী। আৰু বিদ্যুৎ বিভাগে সাৱধানতা অৱলম্বন নকৰাৰ বাবে আপোনালোকে স্ক্ৰীণত দেখা পোৱা তিনিজনকৈ কণ কণ শিশু আৰু জোনাব আলীৰ স্ত্ৰীক এৰি থৈ এনেদৰে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ লগতে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিক দায়ী কৰি তদন্তৰ দাবী উত্থাপন কৰিছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ পৰিৱেশৰো সৃষ্টি কৰিছে। আমি পোনে পোনে স্থানীয় ৰাইজৰ কিছু মতামত ল'বলৈ চেষ্টা কৰিম। ঘটনাটো আচলতে মই শুনা হিচাপত মই যিখিনি জ্ঞাত, লাইনৰ বিদ্যুতৰ কাম কৰিবলৈ গৈছিল মৰুৱা আৰিকুছি মৰুৱা বিদ্যুতৰ কাম কৰিবলৈ গৈছিল। তাতে যাই কেনে মৃত্যু সাৱটিলগীয়া হৈছে, মৃত্যুক সাৱটি লৈছে। আৰু এই অকালতে যে মৃত্যুক সাৱটি লৈছে ইয়াৰ আঁৰত বহুতো কাহিনী আছে। সৰু সৰু ল'ৰা ছোৱালী তিনিজন থৈ গৈছে, দুজন ছোৱালী এটা ল'ৰা আৰু যুৱক ল'ৰা, তেখেতৰ স্ত্ৰী আছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা আমি সহ্য কৰিব নোৱাৰোঁ। গাঁওবাসীয়ে সকলোৱে শোক প্ৰকাশ কৰিছে এনেকুৱা মৃত্যুক লৈ, যে এই যিটো লাইনৰ কাম কৰিবলৈ যায় হাজো ৰাজচক্ৰৰ অন্তৰ্গত খপুনিকুছি গাঁৱৰ পৰা এতিয়ালৈকে আজিৰ ঘটনাক লৈ 5জন মানুহ এতিয়ালৈকে লাইনৰ কামত লিপিবদ্ধ হোৱা মানুহখিনি মৃত্যুবৰণ কৰিছে। গতিকে আমাৰ খপুনিকুছি ৰাইজৰ সকলোৰে মনৰ এটা কথা যে এই লাইনৰ কামটো বাদ দি কেনে যদি অইন কোনো কাম আছে সেই কামত যাবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে। গতিকে এনেকুৱা ধৰণৰ ঘটনা আমাৰ এই গাঁৱত আৰু যে হ'ব সেইটো আমি আশা নকৰোঁ আমি গাঁওবাসীয়ে। আৰু খুবেই মৰমীয়াল যিটো পৰিয়াল, সেই পৰিয়ালটো অকালতে থৈ যাবলগীয়া হৈছে। আৰু এই যিটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কাম কৰিবলৈ গৈছিল মহোদয়ক, সেই ডিপাৰ্টমেণ্টৰ যিটো মহোদয় আছে তেখেতক মই অনুৰোধ জনাম, বিদ্যুৎ বিভাগৰ কিবা গাফিলতি আছে নেকি? বিদ্যুৎ বিভাগৰ গাফিলতি এতিয়ালৈকে স্পষ্ট হোৱা নাই, যদিও অলপ তদন্ত চলি আছে এইটোৰ। গতিকে আমি পিছত জনাব পাৰিম। গতিকে এতিয়ালৈকে আমি সেইখিনি জানিব পৰা নাই, যদিও কোনো ধৰণৰ ছেফটি অৱলম্বন কৰা নাই আৰু ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ ছেফটি দিয়া নাই বুলি আমি এতিয়ালৈকে জ্ঞাত। তাৰমানে যিজন ল'ৰাই লাইন বিদ্যুতত কাম কৰিবলৈ গৈছিল সেইজন ল'ৰাটোৰ নাম হ'ল জোনাব আলী, দেউতাকৰ নাম হ'ল আইনাল উদ্দিন। তেখেতে খপুনিকুছিৰ পৰাই আপোনাৰ কি কয় মৰুৱা তাতে লাইনৰ বিদ্যুতৰ কাম কৰিবলৈ গৈছিল। যোৱাৰ পিছত মানুহজন খুঁটিৰ ওপৰৰ পৰাই পৰি শ্বৰ্টত ল'ৰাজন মৃত্যু হ'ল। কিন্তু তাৰ সৰু সৰু 3জন ল'ৰা ছোৱালী আছে। তাৰপিছত এই আপোনালোকে চাই লওক, 3জন, এইজন সৰু ল'ৰা নাবালক সৰু ল'ৰা আছে, এইজন ছোৱালী আছে 2জন আৰু এইজন তাৰ স্ত্ৰী। এইজন সৰু সৰু কণকণি ল'ৰা ছোৱালী থৈ যুৱক ল'ৰাজন মৃত্যুৰ সাৱটিত পৰিছে। গতিকে আমি ৰাইজবাসীয়ে আমি এখানি তদন্ত কৰি চালোঁ যে, কিন্তু আমাৰ যিজন ঠিকাদাৰ আছিল, ঠিকাদাৰে এতিয়ালৈকে আমাক এইজন ঘৰৰ পৰিয়ালত তদন্ত কৰিব পৰা অহা নাই। যিজন ঠিকাদাৰৰ কাম কৰিছে তদন্ত কৰিবৰ কাৰণে এতিয়ালৈকে আমি পোৱা নাই। এখানি মোৰ ক'বলগীয়া কথা। আজি আমাৰ এই খপুনিকুছি অঞ্চলত যিটো বিদ্যুৎ স্পষ্ট হৈ মানুহজন মৃত্যু সাৱটি ল'লে, এই ক্ষেত্ৰত আমি গাঁওবাসী তথা অঞ্চলবাসীয়ে বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰ আৰু লগতে অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, এইটো পৰিয়ালক যাতে ভাল এটা আৰ্থিক অনুদান আগবঢ়ায়, তাৰ কাৰণে আমি
হিমন্ত বিশ্ব শৰ্মা মামাৰ ওচৰতো দাবী উত্থাপন কৰিছোঁ। এইখিনিয়ে।